Dear student, common question with answer Englishৰ T from Assam subjectৰ HSLC 2026ৰ খুব কমন পৰিব এইখিনি চোৱা What is the second float of sprouting product of tea যে চাহৰ দ্বিতীয় ফ্লাক্স বা গজালি মেলাৰ সময় কি মই কোৱেশ্যনখিনি পঢ়ি নাযাওঁ তোমালোকে চাবা এই কমন কুৱেশ্যনখিনি ইয়াৰ পৰা কমন পৰিব পাৰে এইখিনি চোৱা আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু চেনেলটোত কমন ভিডিঅ' পাবা ৰিপৰ্ট ৰাইটিং আৰু ষ্টৰী ৰাইটিং আৰু লেটাৰ ৰাইটিং আৰু যদি MCQ লাগে তেনেহ'লে কমেণ্টত জনাবা মই ভিডিঅ' আপলোড কৰিম এই কুৱেশ্যনটো খুব চাবা এইটো এইবাৰ অহাৰ সম্ভাৱনা আছে এই কুৱেশ্যনটো চাবা how was the sentry outside the train or দিয়া আছে describe the sentry outside in the train আকৌ or দিয়া আছে এই তিনিটা কুৱেশ্যন মনত ৰাখিবা আৰু এই আনসাৰটো চাবা এই আনসাৰটো বিশেষকৈ এই কুৱেশ্যনটো মুখস্থ কৰি বেছিকৈ আনসাৰটো অলপ দীঘল হ'ব এইটো মুখস্থ কৰি ল'বা 2 মাৰ্কৰ কুৱেশ্যন থাকে আৰু বেলেগ ভিডিঅ' মই আপলোড কৰিম তোমালোকে কমেণ্ট কৰিবা যদি কমন লাগে ষ্টৰী ৰাইটিং লেটাৰ ৰাইটিং ৰিপৰ্ট ৰাইটিং যদি লাগে তেনেহ'লে কমেণ্ট কৰিবা আৰু কমন কুৱেশ্যন এনেকুৱা দি যাম চাবা আৰু মেথছৰো দিম চাবা ভিডিঅ'বোৰ